हेलो फ्रेंड्स वेलकम टू माय बैक चैनल। आज मैं एक रेसिपी बनाई आपलोक देखुवाई एया कचु शाक धुनिया धुनिया माने कोमलिया लैसो। तार पिছত आपनार एया पालें शाक, तार पिছত आपनार एया नरसिंह, तार पिছত एया नेमु टेঙাৰ पात। ছাগলতে ডিস্টার্ব দিছে মোক। तार पिছত এইটো মৰম লগা পোৱালি। तार पिছত এয়া টেঙা শাক আৰু এয়া মানমুনি। গতিকে কেনেকৈ বনাও আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া কচু শাকখিনি ধুনীয়াকৈ মানে চাফা কৰি ল'লোঁ। তাৰপিছত এয়া আপোনাৰ পালেং শাকখিনিও ধুনীয়াকৈ কাটি লৈছোঁ। তাৰপিছত এই বাকী যিখিনি আছে আপোনাৰ এইখিনি মানে এতিয়া মানে এইখিনি পটাত পিচি লোৱা হ'ব। তাৰপিছত এয়া আদা নহৰু জলকীয়া পিঁয়াজ কাটি লোৱা আছে। তাৰপিছত এয়া মানে এইটো হ'ল আপোনাৰ জালুক জিৰা মানে পটাত পিচি লৈছোঁ। বাকীখিনি চাই থাকক এতিয়া কেনেকৈ বনাওঁ। तार पिছত এইখিনি ধুনিয়াকৈ মানে আমাৰ এই পটাখনত মানে গোটেইখিনি মিক্স কৰি ফেলে দি লৈছোঁ। এতিয়া পিছি ল'ম। এইটো এয়া চাওক সব একেলগে মিক্স কৰা আছে। প্ৰথমতে কেৰাহীটো বহাই দিলোঁ। তাৰ পিছত এয়া তেল হিট হৈ যোৱাৰ পিছত আপোনাৰ পাঁচফোৰণ দি দিছোঁ ইয়াতে। তাৰ পিছত আপোনাৰ যিখিনি আদা নহৰু পিচি থৈ দিয়া আছিল সেইখিনি দি দিছোঁ। তাৰপিছত এতিয়া এইখিনি বঢ়িয়াকৈ লৰাই দিম। तार पिছত আপোনাৰ এয়া জলকীয়া আদা নহৰু পিঁয়াজ যিখিনি আছিল এইখিনি ধুনীয়া সিজি গৈছে। এতিয়া ইয়াত মানে মই যিখিনি পিচি লৈছিলোঁ মানে হেৰিটো এইটো দি দিলোঁ। এয়া চাওক কেনেকুৱা দেখা হৈছে। আৰু আপোনালোকৰ এনেকৈ বনাই খাব। কেমেৰাটো মই এখন হাতে ধৰি আছোঁ, গতিকে ভিডিঅ' কোৱালিটি ভাল নাহিব। গতিকে তাৰ কাৰণে আপোনালোকে অলপ কম্প্ৰমাইজ কৰিব। ইয়াতে কি আছিলে আপোনাৰ মানিমুনি আছিলে, তাৰপিছত নৰসিংহৰ পাত, তাৰপিছত এই টেঙা শাক, ধুনীয়া কালাৰ পাইছে। আৰু এতিয়া ইয়াত মই কচুখিনি দি দিম। এতিয়া ইয়াত মানে প্ৰয়োজন অনুযায়ী মানে নিমখ যিখিনি লাগে দি দিব। আৰু আপোনাৰ বেলেগ পেকেট মছলা ইউজ নকৰোঁ, ইয়াতে হালধি দি দিছোঁ। তাৰপিছত ধুনীয়াকৈ লাৰি দি দিছোঁ। আৰু এতিয়া ইয়াত কচুখিনি দি দিম। এতিয়া কচুখিনি দি দিলোঁ। দি অকণমান পানী দি দিছোঁ, মানে তলত লাগাৰ দৰে হৈ গৈছে। মানে নন ষ্টিক হেৰি নহয়তো, গতিকে পটককৈ তলত লাগি ধৰে। এয়া চাওক ইমান ধুনীয়া গোন্ধ এটা আহি আছে ন। এয়া চাওক কি ধুনীয়া আছে। গতিকে শাকখিনি একদম লাষ্টত দিম। আগতে কচুখিনি সিজি ধুনীয়াকৈ হৈ লওক, তাৰপিছত মই আপোনাক দেখাই আছোঁ। কচুখিনি এতিয়া এনেকুৱা ধুনীয়া এটা কালাৰ লৈছে। গতিকে ইয়াতে এতিয়া মানে যিখিনি পিচি থোৱা মানে হেৰি আছিলে জালুক জিৰা, গতিকে এতিয়া ইয়াত দি দিলোঁ। তাৰপিছত শাকখিনি এতিয়া দিব হোৱা নাই, কাৰণ এইটোৱে অকণমান সিজিব আছে। এয়া চাওক কি ধুনীয়া হৈছে। আৰু এনেদৰে বনাই খাব আপোনালোকে। বিশেষকৈ কিয় মানে ঘৰত আজিকালি মানুহবিলাকৰ বিষ কিবা কিবি হৈ থাকে, গতিকে মোৰ সেইবোৰ ইয়াতে দিয়া হৈছে। এয়া চাওক বিষ আৰু পেট ভালে নাথাকে মানুহৰ। আচলতে এইবোৰ যদি আপুনি ঘৰত বা গাঁৱত আহি খায় ন, তেতিয়াহ'লে মানে বহুত ভাল, মানে বহুত উপকাৰ। কচুখিনি এতিয়া ধুনীয়াকৈ সিজি গ'ল। আছে কি ধুনীয়া, মানে বহুত চাওকচোন গ্ৰেভিটো কি মজা আছে। গতিকে ইয়াতে অকণমান পানী দিম। পানী দিয়াৰ পিছত মানে মই শাকখিনি দি আছোঁ, আপোনালোকক দেখাই আছোঁ। এতিয়া ইয়াত পানীখিনি দি উঠা মানে ৩-৪ মিনিট পিছত মানে ইয়াতে মই শাকখিনি দি দিম। চাওক শাকখিনি নোহোৱা হৈ যাব, মানে কি ইমান ডাঙৰ ডাঙৰ কাটিছে। আৰু মই শাক মানে বনালে কি কৰোঁ, মানে ইমান সৰুকৈ নাকাটো, মানে ডাঙৰকৈ কাটি দিওঁ। ২-১ মিনিট পিছত মানে শাকখিনি ধুনীয়াকৈ সিজি যাব। তাৰপিছত মই ধুনীয়াকৈ লৰাই দিম। ২ মিনিট পিছত মই শাকখিনি লাৰি দিয়া নাই, লাৰি নিদিয়াকৈ নিজে সিজি একদম ধুনীয়াকৈ বহি গ'ল। মানুহে ক'ব যে কচুৰ লগত মানে পালেং শাক বা কিবা শাক কেনেকৈ বনাই খায়। চাওক মই কেনেকৈ বনালোঁ, আপোনালোকে
ঠিক এনেদৰে বনাই খাব পাৰে, বহুত টেষ্টি হয়, সুস্বাস্থ্যকৰ হয়, ফেটছ নাথাকে মানে এইবিলাকত। এয়া চাওক, গতিকে মোৰ এতিয়া আৰু হৈ গ'ল, গতিকে এতিয়া আৰু খাব পাৰোঁ। এয়া চাওক, গতিকে এই ভিডিঅ'টো যদি ভাল পাইছে আৰু আপোনালোকে এনেকৈ বনাব ট্ৰাই কৰিব আৰু শ্বেয়াৰ কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব। গতিকে আজিলৈ বাই বাই।